বিশ্বকাপৰ ছুপাৰ 12 ৰাউণ্ডত শ্ৰীলংকাই বিজয় অভিষেক ঘটাই আয়াৰলেণ্ডৰ বিৰুদ্ধে 9 উইকেটৰ দৰ্শনীয় জয় পঞ্জীয়ন কৰে। আয়াৰলেণ্ড টছত জয়লাভ কৰি শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। আয়াৰলেণ্ডৰ দলটোৱে 20 অভাৰত 8টা উইকেটৰ বিনিময়ত মাত্ৰ 128 ৰানেহে মেনেজ কৰিব পাৰিছিল। ইশান টাকাৰ আৰু গল ষ্টাৰ্লিকৰ বাহিৰে কোনো আইৰিছ বেটছমেন বেছি সময় উইকেটত নাথাকিল। টাকাৰে 45 আৰু ষ্টাৰ্লিঙে 36 ৰান সংগ্ৰহ কৰে। শ্ৰীলিন্দু হাছৰাংগাৰ মকীছ তীক্ষ্ণই দুটাকৈ উইকেট দখল কৰে। তেখেতৰ 4 অভাৰত মাত্ৰ 19 ৰান দিয়াৰ বিপৰীতে হাছৰাংগাই 4 অভাৰত 25 ৰান ব্যয় কৰে। শ্ৰীলংকাই 6 গৰাকী বলাৰ ট্ৰাই কৰিছিল আৰু সকলোৱে অন্ততঃ এটা উইকেট দখল কৰিছিল। ইয়াৰ ভিতৰত শ্ৰীলংকাই মাত্ৰ 15 অভাৰত এটা উইকেট হেৰুৱাই 133 ৰান খেলখনত জয়লাভ কৰে। কুশাল মেণ্ডিছে 43টা বলত 68 ৰান কৰি 9টা 22টা বলত 33 ৰান কৰে। চৰিত আছলাংকাই ধনঞ্জয় দি চিলভাই 25টা বলত 31 ৰান সংগ্ৰহ কৰে। গেৰেথ ডেলানিয়ে আউট কৰে। প্ৰথমখন মেচত শ্ৰীলংকাই নামিবিয়াৰ হাতত 55 ৰানত পৰাস্ত হৈছিল। এটা সময়তে এনে লাগিছিল যে দলটোৱে ছুপাৰ 12ত নাপায়। এই শ্ৰীলংকাই নেদাৰলেণ্ডক পৰাস্ত কৰি ছুপাৰ 12ত স্থান লাভ কৰে। একে সময়তে আয়াৰলেণ্ডৰ ছুপাৰ 12 প্ৰৱেশ কৰাৰ পূৰ্বে জিম্বাবুৱেৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। যদিও তাৰ পিছত আয়াৰলেণ্ড স্কটলেণ্ড 6টা উইকেটত আৰু ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাস্ত কৰি ছুপাৰ 12ৰ টিকট কৰ্তন কৰে।